সানি কি কৰি আছ? এই স্ক্ৰিপ্ট এটা লিখি আছোঁ তোৰ শ্বৰ্ট ফিল্ম এখনৰ কাৰণে। চেনেলৰ কথাটো কোৱা হ'ল নাই? চৰি মই চেনেলৰ কথাটো কোৱাই নাই। হেল্ল' গাইজ, কি খবৰ? মই সানি আৰু ইয়াত সৌৰভ। মই সৌৰভ শইকীয়া। আমি দুজন নহয়, একচুৱেলি আমাৰ লগত আছে চাৰিজনমান। আৰু আমি এটা পদক্ষেপ ল'বলৈ চেষ্টা কৰিছোঁ এই চেনেলটোত, দ্য আছাম বয়, দ্য আছামিজ বয়। অ'কে, আৰু এই চেনেলটোত মোৰ চেনেলটো তেনেকৈ সানি শইকীয়া চেনেলটো আপোনালোকে যেনেকৈ আদৰি ল'লে ঠিক তেনেদৰে এই চেনেলটো আদৰি ল'ব বুলি যথেষ্ট আশাবাদী আমি। আৰু কথাটো ক'লোঁ, আৰু কথাটো হ'ল কি, এই চেনেলটোত দ্য আছামিজ বয় চেনেলটোত আমি কোনো ধৰণৰ ব্লগ আপলোড নকৰোঁ, কোনো ধৰণৰ ইনফৰ্মেল ভিডিঅ' আপলোড নকৰোঁ। এই চেনেলটোত আমি আপলোড কৰিম কেৱল আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে কিছুমান শ্বৰ্ট ফিল্ম, চুটি ছবি আৰু কিছুমান প্ৰেংক যদি পাৰোঁ, যদি সম্ভৱ হয় কিছুমান প্ৰেংক আপলোড কৰিবলৈ চেষ্টা কৰিম। আৰু কিছুমান ফানি ভিডিঅ' তেনেকুৱা ধৰণৰ কিছুমান মনোৰঞ্জনধৰ্মী, আপোনালোকে যাতে হাঁহিব পাৰে, দুখত হাঁহিব পাৰে, সুখত কান্দিব পাৰে, তেনেকুৱা ধৰণৰ কিছুমান বস্তু আপোনালোকে লৈ আহিবলৈ চেষ্টা কৰিম। আৰু কিছুমান কভাৰ চং, একদম ঠিক কৈছে সৌৰভে, একদম লগতে কিছুমান কভাৰ চং যদি আমি পাৰোঁ আমি আপলোড কৰিবলৈ চেষ্টা কৰিম। আৰু আজি মোৰ লগত উপস্থিত আছে কেৱল সৌৰভ শইকীয়া আৰু মই, আৰু দুজন ব্যক্তি মানে দুৰ্ভাগ্যবশতঃ তেওঁলোকে উপস্থিত থাকিব নোৱাৰিলে। আৰু সেইজন নাম কৈ দিছোঁ মই, দীপাংকৰ শইকীয়া আৰু প্ৰীতম। এওঁলোক দুজন দেখিব শ্বৰ্ট ফিল্মৰ কাৰণে। আৰু এই শ্বৰ্ট ফিল্মখন আমি অতি সোনকালে এই চেনেলটোত আপলোড কৰিম। চ' যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে আমি এই শ্বৰ্ট ফিল্মখন দিয়াৰ লগে লগে আপোনালোকৰ ওচৰলৈ যায় আৰু আপোনালোকে আমাক সঁহাৰি জনাব পাৰে ভালদৰে। চ' তাকে ক'লোঁ। আৰু সেইটোৱে, আৰু মোৰ চেনেলটো যেনেকৈ 3 মাহ খোলাৰ পিছতে যদি আপোনালোকে ইমান ধুনীয়াকৈ আদৰি লৈছে, ইমান ধুনীয়াকৈ মৰম দিছে, ইমান ধুনীয়াকৈ কমেণ্ট দিছে, ঠিক তেনেদৰে এই চেনেলটো আৰু বেছি ভাল পাব বুলি আশা কৰিলোঁ। আৰু ধন্যবাদ। আৰু এই পদক্ষেপটো আমাৰ কেনেকুৱা লাগিছে সেই কথাটো কিন্তু ক'বলৈ একদম নাপাহৰিব। আজিলৈ লৈছোঁ বিদায়, আৰু ইয়াকে কথা ক'লোঁ। আৰু পিছৰ ভিডিঅ'ত চাগে আমি সকলোৱে লগ হ'ম আৰু কিছুমান বিহাইণ্ড দ্য চিন আপলোড কৰিবলৈ চেষ্টা কৰিম মোৰ সানি শইকীয়া চেনেলটো। আৰু সেইটো চেনেলটো নাই চোৱা, ডেছক্ৰিপশ্যনত লিংক আছে, সেইটো চেনেলো চাব। আৰু দীপাংকৰ শইকীয়াৰ চেনেল এটা আছে, সেইটোও ডিছক্ৰিপশ্যনত দি দিম, সেইটোও চাব। সকলোৰে ভিডিঅ'বিলাক চাব নে কি কয়। চ' আজিলৈ লৈছোঁ বিদায়, নমস্কাৰ।